বন্ধুসকল ইয়াৰ পৰা চাওক আপোনালোকে এটা বেষ্ট ভিউ চাওক ইয়াৰ পৰা চাওক কি ধুনীয়া ভিউ এটা চাওক ইয়াৰ পৰা এইখিনি জায়গাৰ মই ভাবো এইখিনি জায়গাৰ সকলোতকৈ এটা সুন্দৰ ভিউ এটো Hi friends, নমস্কাৰ and welcome to my YouTube channel. আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক আৰু সদায় নতুন নতুন সপোন দেখক আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অহৰহ চেষ্টা কৰি থাকক. Dreams of future জয় ho. আৰু বন্ধুসকল আজি মই গৈ আছো গুৱাহাটীৰ এটা বেষ্ট ভিউ পইণ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিউ পইণ্ট আৰু পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা বৰ্তমানলৈকে সকলোতকৈ ধুনীয়া ঠাইখন আপোনালোকক দেখুৱাবলৈ মই ঘৰৰ পৰা আহি এই চেক গেটত নামিলোঁ কাৰণ ইয়াৰ পৰা সেইফালে দলঙৰ সেইফালে গাড়ী যাব নিদিয়ে ইয়াৰ পৰা পেডেলে যাব লাগিব কাৰণ ইয়াৰ পৰা যদি আৰু বেলেগ গাড়ী ধৰি যাওঁ 2 গুণ 3 গুণ ভাড়া দিব লাগে সেইকাৰণে মই পেডেলে যাম বুলি ভাবিছোঁ আজিও এবাৰ শৰাইঘাট দলং খোজ কাঢ়ি পাৰ হ'ম আৰু বন্ধুসকল আহি এই ঠাইখিনিত অলপ ৰখিলোঁ ইয়াত এটা প্ৰকাণ্ড গছ আছে অলপ শীতল ছায়া লাগিছে ওয়েলকাম টু শৰাইঘাট ব্ৰিজ আৰু চাওক বন্ধুসকল এই কৰোনাৰ সময়ছোৱাত এইদৰে চাইকেল চলাটোৱে এটা বেষ্ট আৰু মই এতিয়া দলঙৰ ঠিক মাজত আছোঁ ইয়াৰ পৰা এবাৰ নদীৰ ভিউটো চাওক কেনেকুৱা আৰু বন্ধুসকল এই ব্ৰিজটো পাৰ হৈ আহিলোঁ দিয়ক আহি ভাগৰো লাগিলে ঘামিও গ'লোঁ এয়া চাওক বহুত ঘামি গৈছোঁ আৰু বন্ধুসকল মই এতিয়া এই চিটি বাছটোত উঠি লৈছোঁ ইয়াৰে জালুকবাৰীৰ পৰা এতিয়া মই মালিগাঁৱলৈ যাম এতিয়া মই আছোঁ মালিগাঁৱত এইমাত্ৰ বাছৰ পৰা নামিলোঁ মালিগাঁৱৰ আৰু এই ষ্টপেজটোত অলপ সময় জিৰণি লৈছোঁ ইয়াৰ পৰা মালিগাঁৱৰ পৰা পাণ্ডু পৰ্টলৈ যোৱা ৰাস্তাটোৰে যাব লাগিব একেবাৰে নদীৰ পাৰলৈ আৰু তাতেহে আছে নতুন পথটো ইয়াতে লচ্চি খাই লওঁ লচ্চি দিছে আইচক্ৰীম চাওক মই মালিগাঁও চাৰিআলিৰ পৰা এই টমটম গাড়ীৰে গৈ আছোঁ আৰু সেই নতুন ৰাস্তাটো পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা নতুন ৰাস্তাটো বোলে সম্পূৰ্ণ হোৱা নাই এই টমটমৰ ড্ৰাইভাৰ দাদাটোৱে গৈছে ওপৰৰখিনি হৈছে তলৰখিনি হোৱা নাই আৰু এতিয়া গৈ আছোঁ টমটম গাড়ীখনে আহি মোক ইয়াতে নমাই দিলে আৰু এইফালেৰে যিটো ৰাস্তা আছে এই ৰাস্তাটোৰে যাব লাগিব নতুন কামাখ্যা পথটোলৈ এতিয়া এই ৰাস্তাটোৰে গৈ আছোঁ মই আজি এটা সঁচাকৈ আজি এটা এমেজিং ভিউ দেখিবলৈ পাব আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে চাওক বন্ধুসকল আৰু এইফালে চাওক দ্ৰুতগতিত এই নতুন পথটোৰ কাম চলি আছে ওপৰৰ ৰাস্তাখিনি বোলে প্ৰায় সম্পূৰ্ণ হৈছে তলৰখিনিহে বাকী আছে এতিয়া তলৰ কামখিনি কৰি আছে আৰু বন্ধুসকল আহি পালোঁ মই পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা যিটো নতুন পথ এই নতুন পথটো আহি পালোঁ আৰু চাওক ইফালৰ পৰা ওপৰলৈ যাম যিমান দূৰ পাৰোঁ ওপৰলৈ গৈ মই আপোনালোকক দেখুৱাম এফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে পাৰে চাওক এইটো সুন্দৰ ৰাস্তা আৰু এই ৰাস্তাটোৰ ওচৰে যাতে যাত্ৰীসকলে বা পথচাৰীসকলে যাবলৈ এনেদৰে সুন্দৰ এটা বাটচৰা নিৰ্মাণ কৰি দিছে চাওক সুন্দৰ বাটচৰা আৰু সঁচাকৈ ইয়াত আহি খুবেই ভাল লাগিব আপোনালোকক যদি পাৰে এবাৰ নিশ্চয়কৈ আহিব পথটোৰ ওপৰলৈ যোৱাৰ আগতে মই অলপ পানী খাই লওঁ কাৰণ এনাৰ্জিটো বঢ়াই লওঁ কাৰণ বহু দূৰ আপোনালোকে দেখিছে মই শৰাইঘাট দলং খোজকাঢ়ি আহিলোঁ বহুত দূৰ পথ অতিক্ৰম কৰি আহিলোঁ এতিয়াহে দেহাটো শীতল পৰিছে আৰু বন্ধুসকল ইয়াৰ পৰা চাওক এটা সুন্দৰ ভিউ চাওক মহাবাহু ব্ৰহ্মপুত্ৰ চাওক ইয়াৰ সঁচাই ইয়াৰ পৰা ভিউবোৰ সঁচাকৈ বহুত ভাল লাগিব আৰু ইয়াতে এই যিটো নতুন ৰাস্তা ইয়াৰ ওপৰলৈ 3টাকৈ ভিউ পইণ্ট বনাইছে আৰু সেইবোৰলৈ যাম চাওক বন্ধুসকল এইবাৰ কামাখ্যালৈ যোৱা যাত্ৰীসকলৰ বাবে বিশেষ অসুবিধা নহয় কাৰণ পাহাৰ বগাই যাবলৈ এতিয়া যাত্ৰীসকলে যিটো ইচ্ছা কৰে তেনেকৈ যাব পাৰিব খোজকাঢ়ি গ'লেও যাব পাৰিব আৰু যদি গাড়ী লৈ যাব বিচাৰে এইফালে চাওক এটা সুন্দৰ ভিউ যদি গাড়ী লৈ যাব বিচাৰি পাৰিব যদি খোজকাঢ়ি যায় চাওক ইয়াত এই যিটো বাটচৰা একেবাৰে পথৰ ওপৰে যিটো বাটচৰা নিৰ্মাণ কৰি দিছে ইয়াতে চাওক সুন্দৰকৈ যাত্ৰীসকলে সুন্দৰকৈ জিৰণি ল'ব পাৰিব আৰু এইটো এটা সঁচাকৈ মজাৰ এটা ভিউ পইণ্ট চাওক মহাবাহু ব্ৰহ্মপুত্ৰ আৰু
চাবলৈ বহুত মানুহ আহি আছে, অগণন মানুহ আহি আছে। চাওক বন্ধুসকল, এইফালে ইয়াৰ পৰা তললৈ দৃশ্যবোৰ চাওক, ভিউবোৰ চাওক, ইমান ধুনীয়া ভিউ। সঁচাকৈ সঁচাকৈ বহুত ভাল লাগিব। চাওক কি এটা সুন্দৰ সুন্দৰ ভিউ। এই পথটো চাবলৈ বহু দিনৰ পৰা মই ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। মোৰ ঘৰৰ পৰা নিচেই ওচৰতে হয় এই পথটো, কিন্তু তথাপি মই সময় পোৱা নাছিলোঁ। আজি আহিলোঁ ফাইনেলি আপোনালোকক দেখুৱাবলৈ। আৰু ইয়াৰ পৰা যিটো এইটো পথ আছে, নতুন পথটো, এই পথটোৰ বিশেষত্বটোৱে হ'ল যে ইয়াৰ পৰা সুন্দৰকৈ মহাবাহুৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰৰ আনন্দ ল'ব পাৰি। এইফালে চাওক যিবোৰ প্ৰাকৃতিক সৌন্দৰ্য আছে নদীৰ, চাওক এটা সুন্দৰ ভিউ। চাওক এই পথটো সঁচাকৈ মই একদম দিল খুচ হৈ গ'ল এই পথটো চাই পেলাই। এনেকৈ যে অসম চৰকাৰে কামাখ্যা মন্দিৰলৈ যোৱা যাত্ৰীসকলৰ বাবে এটা এনেধৰণে খুব সুন্দৰকৈ নিৰ্মাণ কৰি দিছে যাত্ৰীসকলৰ সুবিধাৰ্থে। সঁচাকৈ মোৰ খুব ভাল লাগিছে। পাহাৰবোৰ চাওক, কাটি কেনেদৰে ৰাস্তা বনাইছে। নীলাচল পাহাৰৰ পৰা এই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে উত্তৰ গুৱাহাটীৰ এটা সুন্দৰ ভিউ উপভোগ কৰক আপোনালোকে। চাওক কি ধুনীয়া ভিউ এটা। চাওক বন্ধুসকল, এই ৰাস্তাটো বহুত আপ, আৰু যেতিয়া আপোনালোকে খোজকাঢ়ি ওপৰলৈ আহিব অলপ ভাগৰ লাগিব, অলপ শক্তি বঢ়াই আহিব, এনাৰ্জি ড্ৰিংক খাই আহিব। আৰু ইয়াতে এজন দাদাই চানাৰ দোকান দিছে, ইয়াৰ পৰা চানা খাই লওক, অলপ ভাগৰ। পাণ্ডু টু কামাখ্যা টেম্পল, এই নতুন পথটোৰ এই যিটো জিৰণীচৰা, এই জিৰণীচৰাত এই ভাইটিটোৱে এই চৰপট, লেবু চৰপটৰ দোকান দিছে, আৰু এই ভাইটিটোৰ পৰা লেবু চৰপট খাইছোঁ। আৰু এই ভাইটিটোৰ বোলে এটা চেনেল আছে, নামটো কৈ দিব আৰু ডিছক্ৰিপশ্যনত লিংকটো দিম। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। সাগৰ লাইভ বুলি মোৰ চেনেলটো, আৰু দাদাৰ ইউটিউব চেনেলটোত আপুনি যোনে ছাবস্ক্ৰাইব কৰে না, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ বন্ধুসকল, এই নতুন পথটো চাবলৈ আহি খুবেই ভাল লাগিছে। আৰু ইতিমধ্যে নিতেও বহুত সংখ্যক মানুহ এই নতুন ৰাস্তাটো চাবলৈ আহে, কাৰণ এই ৰাস্তাটো খুবেই ধুনীয়া, খুবেই মনোমোহা। আৰু আপোনালোকে ইতিমধ্যে দেখা পাই আছে, বহুত মানুহ আহি আছে চাবলৈ। চাওক বন্ধুসকল, মই যে কৈছোঁ আপোনালোকক, এই পথটোলৈ আহি, এই পথটো চাবলৈ আহি দিল খুচ হৈ গ'ল। সঁচাকৈ দিল খুচ হৈ গ'ল। এই পথটো চাবলৈ আহি বহুত ভাল লাগিছে। এমেজিং ভিউ আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা। বন্ধুসকল, পাণ্ডু টু কামাখ্যা যোৱা নতুন পথটোত এজন দাদাক লগ পাইছোঁ। এই দাদাই এটা বাদ্য লৈ সুন্দৰকৈ বজাই আছে। সঁচাকৈ খুবেই ভাল লাগিলে, ধন্যবাদ দাদা। সকল, এই ৰাস্তাটো চাবলৈ কিমান দৰ্শনাৰ্থী আহিছে চাওক। সঁচাকৈ বন্ধুসকল, এটা খুবেই ভাল দৃশ্য চাওক, যিদৰে পাহাৰত ঝুম খেতি কৰে এনেকৈ ঠাককৈ কাটিছে, যাতে মাটিখিনি খহি আহিব নোৱাৰে, তেনেকৈ সুন্দৰকৈ কাটিছে। আৰু তলত চাওক ধুনীয়া কৰি ৱাল বনাই দিছে, যাতে এই ভূমিস্খলন ৰোধ হ'ব পাৰে। এইটো 2 নম্বৰ ভিউ পইণ্ট। ইয়াত 3টা ভিউ পইণ্ট আছে। ইয়াত উঠিবলৈ খুজিছিলোঁ, কিন্তু কিবা কাৰণত উঠিবলৈ নিদিলে। আৰু ইয়াৰ পৰা চাওক এটা সুন্দৰ ভিউ। চাওক আগত চাওক উমানন্দ, নদীদ্বীপ উমানন্দ। আপোনালোকে কওকচোন, আপোনালোকক এই নতুন পথটো চাই কেনে লাগিছে? কমেণ্টত জনাব কেনে লাগিছে। মোক হ'লে খুবেই ভাল লাগিছে। চাওক না, ইয়াৰ কি সুন্দৰকৈ পাহাৰবোৰ কাটি ৰাস্তা বনাইছে। চাওক এইফালে এটা চিৰি বনোৱা আছে তললৈকে যোৱাৰ, ক'ত বা যায় সেইটো গম নাপাওঁ, কিন্তু সুন্দৰকৈ এটা চিৰি বনোৱা আছে। এইখিনি পথ বনাবলৈ বাকী আছে, আধৰুৱা হৈ আছে এইখিনি পথ। আৰু আগত আৰু এটা ভিউ পইণ্ট আছে। এইফালে ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰ নদীটোলৈ যাব পাৰি, আৰু একেবাৰে পাৰলৈ যাব পাৰি। একেবাৰে পাৰলৈ যাব পাৰে। এইফালে এই যিটো ভিউ পইণ্ট দেখা পাইছে আপোনালোকে, এই ভিউ পইণ্টটোৰ পৰা যদি ভিউ ল'ব পাৰিলোহেঁতেন, তেনেহ'লে আপোনালোকে আৰু এটা ধুনীয়া ভিউ দেখিবলৈ পালেহেঁতেন, কিন্তু তাত কিবা কাৰণত উঠিবলৈ নিদিলে, সেইটো গম নাপাওঁ। সঁচাকৈ বন্ধুসকল, আকৌ এবাৰ কৈছোঁ, আহি পেলাই খুবেই ভাল লাগিছে। শ্বিলঙত অহাৰ ৰাস্তাৰ দৰে লাগে।
একা বেকা বন্ধুসকল ইয়াৰ পৰা চাওক আপোনালোকে এটা বেষ্ট ভিউ চাওক ইয়াৰ পৰা চাওক কি ধুনীয়া ভিউ এটা চাওক ইয়াৰ পৰা এইখিনি জায়গাৰ মই ভাবো এইখিনি জায়গাৰ সকলোতকৈ এটা সুন্দৰ ভিউ এটো চাওক চাওক কেনে লাগিছে এই ভিউটো চাওক আগৰ ফালে চাওক একেবাৰে সুন্দৰ ভিউ চাওক এইটো লাইনৰ তার এই লাইনৰ তারটো চাওক আগৰ ফালে চাওকচোন একেবাৰে নদীত লাগি যোৱাৰ দৰে লাগি আছে চাওক মাজৰ ঠাইখিনিত এনেকৈ গৈছে এনেকৈ আৰু ইয়াৰ পৰা চাওক সন্মুখৰ ফালে হৰাইঘাট দলং এটা সুন্দৰ ভিউ হৰাইঘাট দলং দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা চাওক এটা মই আপোনালোকক দেখুৱাই আছো উত্তৰ গুৱাহাটীত মোৰ ঘৰ ক'ত আপোনালোকক দেখুৱাই আছো এইটো সন্মুখৰ ফালে এইটো যেটো পাহাৰ দেখিছে পাহাৰৰ যেটো ওখ টিলাটো দেখিছে সেই টিলাটোৰ ওচৰতে মোৰ ঘৰ আৰু এইফালে চাওক এইফালে হৌটো নদীৰ মাজত যেটো দ্বীপ দেখিছে সেইটোৱেই হল উমানন্দ ইয়াতে চাওক এটা মস্ত ডাঙৰ প্ৰকাণ্ড হিল এই হিলটো চাওক এই হিলটো এটো বহুত ডাঙৰ হিল এটো চাওক এই হিলটোৰ কাৰণে চাওক এই হিলটোৰ কাৰণে এইখিনি জায়গাত বাটছৰা যেটো বাটছৰা টিং দিব পৰা নাই চাওক এনেদৰে পদপথৰ ওপৰলৈকে আছে এই হিলটো এইটো এটা বহুত ডাঙৰ হিল পৰা তললৈ ভিউ এটা চাওক কেনেকুৱা লাগে তললৈ গৈ চাওক খুবেই ভাল লাগিছে